নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এজনী 9 বছৰীয়া ছোৱালীৰ কিছু আজব কাহিনীৰ বিষয়ে। বন্ধুসকল, এই ছোৱালীজনীৰ বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। জন্মসূত্ৰে ৰীনা নাম লাভ কৰি অহা এই ছোৱালীজনী নিজকে আৰিনা বুলি পৰিচয় দি আহিছিল। কিন্তু কোন এই আৰিনা, যাক লৈ পৰিয়ালৰ লগতে সমাজৰ বহু মানুহৰ মাজত নানা ধৰণৰ প্ৰশ্ন উদয় হৈছিল। এতিয়া আহক ৰীনা নামৰ এই অদ্ভুত ছোৱালীজনীৰ বিষয়ে জনাৰ আগতে আমি উভতি যাওঁ 30 বছৰ পিছলৈ। 1986 চনত জন্মগ্ৰহণ কৰা ৰাছিয়াৰ এই আৰিনা নামৰ ছোৱালীজনী ৰাছিয়াৰ এটা জনপ্ৰিয় মাল্টিনেশ্যনেল কোম্পানী, য'ত আৰিনা এজনী অত্যন্ত ধুনীয়া লগতে খুব টেলেণ্টেড ছোৱালী HR ডিপাৰ্টমেণ্টত জব কৰি আহিছিল। এনেদৰে আৰিনা সদায় ঘৰৰ পৰা অহা যোৱা কৰিছিল, কিন্তু হঠাৎ 2008 চনৰ মাৰ্চ মাহৰ 11 তাৰিখে নিৰুদ্দেশ হৈ থাকিল। তেতিয়া আৰিনাৰ বয়স মাত্ৰ 21 বছৰ আছিল। তাৰ পিছত ৰাছিয়াৰ চোৱাংচৰা বিভাগেও বিচাৰি পোৱা নাছিল কোনো সুসূত্ৰ। কিন্তু হঠাৎ আৰিনা নিৰুদ্দেশ হোৱাৰ কাৰণটোনো কি আছিল, কোনেও নাজানে। বন্ধুসকল, এতিয়া আহক 30 বছৰ পিছলৈ, অৰ্থাৎ 2017 চনৰ ৰীনাৰ ওচৰলৈ উভতি আহক। ৰীনাৰ বয়স মাত্ৰ 9 বছৰ, কিন্তু 9 বছৰ বয়সতে তাইৰ মুখেৰে ওলাইছিল কিছু আজব কথা, লগতে পূৰ্বজন্মৰ কথা। ৰীনাই বাৰে বাৰে কৈছিল তাইক হেনো আগৰ জন্মত ৰাছিয়ান মাল্টিনেশ্যনেল কোম্পানী এটাৰ CEO ভেলিডেন গুগল নামৰ ব্যক্তি এজনে ধৰ্ষণ কৰি কোম্পানীটোৰ এটা কুৱাত পুতি থৈছিল। প্ৰথমে তাইৰ কথাবোৰ মানুহে সহজে বুজিব পৰা নাছিল, কিন্তু শেষত মাকৰ কথাত সকলোৱে শুনিবলৈ বাধ্য হ'ল আৰু ৰাছিয়ান পুলিচৰ সহযোগত তদন্ত আৰম্ভ কৰি দিলে। আৰু সঁচাকৈয়ে সেই কোম্পানীটোত কোৱা মতে ওলাল এটি কুঁৱা, শেষত ওলাল উৰহী গছৰ উৰ, অৰ্থাৎ বিচাৰি পোৱা গ'ল সেই কুঁৱাটোত এটা অচিনাক্ত মৃতদেহ। কথাবোৰ ৰীনাই কোৱা মতে মিলি গৈছিল আৰু শেষত ৰীনাৰ হত্যাকাৰীজন সেই কোম্পানীৰ CEO বুলি কোৱাত প্ৰশাসন বিভাগে সেই CEOজনক গ্ৰেপ্তাৰ কৰিছিল। আৰু সেই মাল্টিনেশ্যনেল কোম্পানীটোৰ CEO ভ্লেডিন গুগলে অৱশেষত স্বীকাৰ কৰিছিল তেওঁ নিজ হাতে হত্যা কৰি আৰিনাক পুতি থৈছিল এটা কুঁৱাত। এনেকৈ প্ৰশাসন বিভাগেও ঢুকি নোপোৱা ৰহস্যময় কাহিনী অৱশেষত ওৰ পেলালে এজনী ৰহস্যময় কণমানি ছোৱালীয়ে, যাৰ নাম ৰীনা। প্ৰায়ভাগ মানুহৰ মাজত আমি শুনিবলৈ পাওঁ যে নেদেখাজনৰ চকুত কোনেও সাৰি যাব নোৱাৰে। আইনৰ দৃষ্টিত কেতিয়াবা সকলো সমান নহ'লেও ভগৱানৰ দৃষ্টিত সকলো সমান বুলি মানুহে কয়। এয়াই আছিল পৃথিৱীৰ বহুতো ৰহস্যময় ঘটনাৰ ভিতৰত অন্য এটা ৰহস্যময় কাহিনী, যাক আমি দুটা শৰীৰধাৰী এটা আত্মাৰ কাহিনী বুলি ক'ব পাৰোঁ। যদি ভিডিঅ'টি ভাল পালে দেন লাইক কৰিব, লগতে কমেণ্ট কৰিব আৰু এনেকুৱা কিছুমান ৰহস্যময় ঘটনা ভৱিষ্যতেও চাবলৈ আমাৰ এই আছামিজ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।